আমি লম এতিয়া ইফালে এখেত মানে খোৱা লাগিলে আহিছেহে ইফালে কেঁচা মিঠাতেল মই ইমান গাল নাখাওঁ অকণ কমাই দিয়ক গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ নবৌহেঁতে পিঠা খুন্দিছে মানে আমাৰো খুন্দিব আৰু আগতে নবৌহেঁতে খুন্দি লৈছে বৌমাহঁতো আহিব খুন্দিবলৈ বিহু পুৰা লাগিছে আৰু সকলোৱে আপোনালোকৰ লাগিছে আপোনালোকৰ খুন্দি এইফালে আকৌ আহিছে পিঠা খুন্দি হৈ গ'ল বোলে আমাৰ ঢেঁকীলে আহিছিলে এতিয়া বৰ্তাহঁতৰ ঢেঁকীত খুন্দি মেলি আহিছে আৰু এফালে পিঠা পুৰিছে আমাৰ এখেতে বিহু লাগিছে ন বিহু লাগিছে দেই বহাগ বিহু পোৱা লাগিছে উঠিছে তিল তিল ক'ত খুন্দিবি এইটো পিঠা তিল পিঠা অলপ মানে গৰমত পুৰিছে নাই তিল পিঠা এইফালে অলপ ভাল যাবলৈ লৈছে গুখিনি পিটিকি দিলে হেৰি হৈ গ'ল গোটা হৈ গ'ল কাইলৈ পাণ পাৰিবলৈ সময় নহয় আৰু লৈ থাকিবা আজি লৈ তুমি বাৰীত আছে যাব যেতিয়া আছে নেকি বাৰী আছে যেতিয়া আছে সেই জপনা হাঁহ খুলি আকৌ মাৰি থৈ হেৰি হাঁহকেইটা যাই দিলে ধৰি আছে বোলে গোটেইখিনি বুটলি আন ক'ৰপৰা পাৰি আছে এইবাৰ আমাৰ বহাগী আপা বহাগী বাইদেউ বহাগী নাচনী তেওঁ মেলিব চামুচে ফটক ফটক সেই হেতাখন লৈ ইমান পটাপট পুৰে নহয় তোমাক বাট লগাখন লওঁ অকণমান হেৰি মিহি কৰিলে আকৌ বাট লগাখন লওঁ বাট লগাখন মিহি কৰি ওপৰত নহয় সেই গুড়ি ডাঙৰ হৈ দিলে চামুচ লৈ যায় তলত পেলাই বালি বালি লাগিব অকল জানো বেঙিহেৰেহে জানে কটি থৈ এনেকৈ নুৰিয়াব লাগে মই আগতে নাজানো নহয় তিলপিঠা বহাগীটো পুৰা এডাল ধুনীয়া আছে আকৌ ন এইফালে বহাগী দীঘল পুৰা মস্ত আমি তিল ভাজিবলৈ লৈছো ভাজিছো আমি মানে পিঠা মানে এতিয়া পাৰিলো আৰু ভাজিব লাগে তিল ভাজি আছে এতিয়া তিল ভাজি এজনী এয়া হেৰি ঢেঁকী খুন্দা এজনী চালনীয়া খুন্দা এইফালে আমাৰ গাহৰিজনী চেয়া কাটিছে তাহাঁতে কাটি দিছে আৰু এটা কমাই দিব আমি ল'ম এতিয়া মোৰ হাতখন জেতুকা লৈ মেহেন্দি ললো এইফালে জেতুকা খুন্দিছে আমি জেতুকা ল'ম এতিয়া মিক্সি বাইদেউ এজনী নাম হ'ল ৰীণা বাইদেউ মিক্সিত দিয়া হ'লে কিমান খালে যাব নোৱাৰা বৃহৎ বৰ পানী কেৰেলা চুমনি বুলিলে হাত হৈ থকা নাই মোৰ ইমান থৈ আছে এইডোখৰ নধৰিলে চা এইটো ডোখৰ নধৰিলে তেনেকৈ হয় এইবোৰ হৈছে শাক তাৰপিছত মাহ হালধি
জেতুকা লৈছিলোঁ, গোটেই হাত হেঁটো পৰি আছে। আজি হৈছে গৰু বিহু, সেইটো কাৰণে গৰু গা ধুৱাবলৈ আমাৰ ঘৰত মানে আয়োজন কৰিছে। ইফালে হাত জেতুকা গোটেই হেঁটো পৰিছে, একো চুব পৰা নাই মানে ইমানেই বিষ খাইছে। গোটেই ৰাতিটো বান্ধি থৈ দিছিলোঁ যে এনেকৈ যেনেকৈ আছে তেনেকৈ এইডোখৰ মুঠি মাৰি থোৱাই পাব ভালকৈ নালাগিলে। তো বিহুত জেতুকা নল'লে বিহু নালাগে, যিহেতু আজি এবাৰ বিহুৱে নাই, এবাৰ বিহু নাচিব নাপাওঁ, সেইটো কাৰণে ইফালে দেউতাই মাখিয়তী আনিছে। এইফালে আমাৰ গোহালি, আমাৰ গৰুকেইটা। এবাৰ মই চাকখন হেৰি কৰি লওঁ। এইফালে মানে আমি মটৰ লগাই মেলি গৰু গা ধুৱাবলৈ লৈছোঁ আৰু এতিয়া পানী নাই, মানে পানী দিয়ে আছে, খালি গৰু একদিন নাই যে বেলেগবোৰৰ ঘৰত, সেইটো কাৰণে আৰু আগতে ভাল লাগিছিলে। পোৱালি দিয়ক জাতি লওক খা ৰঙালাও খা জানি জপনা গৰু গা ধোৱা হৈ গ'ল। ইয়াত লাহনি মাৰি দিয়া হেনে ভাল আছিলে। হেৰি আজিৰ দিনটো ভালকৈ গাতে ধুব নাপায়, লেতেৰিকেইজনী বেগেনা খা কেউলা খা হৈ থাকক বেগেনা সেইডোখৰ মানিত ভয় লাগে। সেইটা মাৰিব নাই আকৌ কঁকালহে মাৰিবলৈ কৈছিলোঁ বোলে। আজি যদি মানে লাও খা বেঙেনা খা যদি কৈ মেলি য'তে মাৰে ন, তাত বোলে গা বিষ নহয়, মোৰ ইমান কঁকাল বিষ। টিকাটোতে দিলে আছে শকত হয় নি? মই শকত নহয় তেনেহ'লে, দিনে দিনে বাঢ়ি যা। মই গৰু হ'লোগৈ মানে বৰ গৰু। সেইকাৰণে মই লকডাউনৰ পৰা শকত হৈছোঁ মানে, বেছিকৈ হেৰি মাৰ খালোঁ নাই সেইবা নেখাওঁ তেনেহ'লে। এতিয়া চাহ আমি সলাবলৈ যাওঁ, এতিয়া মই চাহ সলাবলৈ যাওঁ। বোমাক চাহ খোৱা থবি যা। কণী ভাং বোলো তাৰ মাজতে এচাত দে তা এচাত দে মই এচাত দিওঁ জাতিলাও খা আমলৰি বাঁহ ভাঙিছে। এইফালে কপৌ ফুল ধুনীয়াকৈ ফুলি আছে, বহাগ বিহু লাগিছে এতিয়া। এইপা পিতাই মই ঢেৰ মাৰ খালোঁ দেই। নেমাৰিবা দেই। এই পূজা মোক ঢেৰ মাৰিলি সেই বুজনি টেকেটা এচাত খাব লাগে আজি। এচাত খাব লাগে বোলে, শকত হয় বোলে, শকত হয়। বহুতে মাৰ খালোঁ, একদম তলৰ পৰা ওপৰলৈকে মাৰ খালোঁ, কোনো জেগা নাই মানে মই মাৰ নোখোৱা। তো এনেকৈ মানে ভাল লাগে আৰু আজি গৰু বিহুটো এনেদৰে পালন কৰা হয়, চবেইতো জানেই। তো
তোমাৰ খালেও মানে একো আপত্তি নাই। তো বিহুটো এনেকৈ পালন কৰা বহুত ভাল লাগিলে। একদম বহুত লেতেৰাকৈ পাইছোঁ মানে মই। তো আপোনালোককো গৰু বিহু শুভেচ্ছা থাকিলে আৰু ৰঙালী বিহু শুভেচ্ছা থাকিলে। তো হেপী বিহু। মই ধুনীয়াকৈ 5টামান মানে দিম, কিন্তু ভগাই এনেওতো বেয়া হৈ থাকিব। সেইটো কাৰণে মই ধুনীয়াকৈ আমলেট বনাই লৈছোঁ বাৰু। বাকীখিনি মই টিফিনত ভৰাই থৈ দিছোঁ। এইখিনি ভগা ডিমখিনি আজি বাৰু মানে এনেকৈ গৰম ভাত নাখায়, পঁইতা ভাত, তাৰপিছতে এশটা শাক মানে মিক্স কৰি আৰু তাৰপিছত আমলৈ, কোনো এশটা শাক নাপায় কাৰণে আমলৈ খায়। তো মই আমলৈ নাখাওঁ, সেইটো কাৰণে অকণমান এনেই টেষ্ট কৰিম আৰু। তো মই ভাতটো খাই লওঁ এতিয়া, মাহঁতে খাবলৈ হ'লেই। আমাৰ বাইদেউ দুজনীক মই উলিয়াই দিলোঁ আৰু ফুটটো দি দিবিগৈ দেই। নামঘৰলৈ ওলাই আহিছোঁ, সেৱা কৰিব হ'ল বোলে। জানো এতিয়া পাওঁগৈনে নাপাওঁগৈ। এতিয়া আহিছোঁ আৰু ওলাই। আহিছিলোঁ নামঘৰলৈ, এই ফটো মাৰিবলৈ মাতিলে, সেইটো কাৰণে ফটো মাৰি দিবলৈ আহিলোঁ আৰু। তাকে আৰু ফটোকপি মাৰি পেলাই মই যাওঁ আৰু ঘৰলৈ। ঘৰতো বহুত কাম আছে। আমাৰ বাইদেউ ফটো প'জে বিচাৰি পোৱা নাই। ফটো প'জ কেনেকৈ দিম? এইফালে মই এনেই মাৰিছোঁ দেই। চকল কি কৰিছে তাই? অঁ যিহেতু গৰু বিহু এতিয়া গৰু যেতিয়া মানে ভঁৰাললৈ আহিব, গোহালিলৈ আহিব, ভঁৰাললৈ ওলাইছে একেলগতে গোহালি ভঁৰাল আছে যে, সেইটো কাৰণে ভঁৰাল বুলি কৈ দিলোঁ। তো এনেকৈ জাক দিয়া হয়, মানে কিবা কয়, মন জানো কি কয়, খালি এইটো জানো যে মই জাক দিয়ে বুলি। ইয়াৰ মায়ে জাক দি থৈ দিছে, 3 ঠাইত জাক দিয়ে। তো সেইটোৱে আৰু খেৰ, তাৰপিছত তুঁহগুৰি, তাৰপিছত এডাল কি বুলি কয় জানো, কাঁইটৰ টাইপৰ, আৰু হেৰি মাখিয়তী, তেনেকৈ জুই দিম মানে জুই তেনেকৈ জ্বলাই মেলি এনেকৈ এইটো জাক জেজেলি পাং নে কিবা বুলি কয় মুঠতে দেই। নহয় যদিও মই মাক মানে কোনোবা যদি জানে এতিয়া কৰিব আৰু। গোহালিৰ ওচৰত জাক দিয়ে আৰু এৰা গছৰ কিবা এনেকৈ কি বুলি কয়, পঘাৰ মানে নতুন পঘাৰ দিয়ে আৰু আজি। এইফালে পদূলি মূৰত জাক দিয়ে, এনেকৈ বিচনীয়ে বিচি দিয়ে। আৰু ক'ত দিয়ে? ঘৰৰ মুখাগত হে দিয়ে, পদূলিত দিয়ে। আৰু ক'ত দিয়ে? 3 ঠাইত দিয়ে নে 2 ঠাইতে দিয়ে? মানুহ অহা যোৱা বাটত দিয়ে আৰু নিদিয়ে। মানে আমাৰ এখেতৰ খং উঠি আছে। এই মোক কিবা এটা কৰিবলৈ কৈছিলে, মানে সেইখিনি কোৱা নাছিলোঁ কাৰণে পূৰা একদম মানে দমত কথা কৈ আছে আজি। এইফালে এজনী আহিছে। কি আনিছ দে মোক? বিহু গিফ্ট কাজিয়া লাগিছে নে? বিহু কাৰণে কাজিয়া লাগিছে নে দুইজনী? দে চাব, অঁ দে চাবলৈ দে 10 টকা পাছা মোৰ পাছতো। অঁ কৈ দে আজি মানে কি বুলি কয়, ক'ত বিহু কৰিলি, কি কথা? নামবোৰ কাৰো নাম নাজানো। 10 ঘৰ বিহু কৰিলোঁ, 1015 কেইটকামান পইচা উঠিলে। 1015 আজিয়ে উঠিলে। 300, 400, 500 এনেকৈ দিছে। এবাৰ বিহু নাই ন, সেইটো কাৰণে পইচাটো অলপ দি দিছে। আমাৰ ঘৰলৈ অথনি আহিছিলে, আমি দিলোঁ আৰু কিবা এটা, নকওঁ আৰু এতিয়া কেলৈ কম আকৌ সেইবোৰ এতিয়া অন কেমেৰা হৈছে। ইফালে এখেত মানে খোৱা লাগিলে, আহিছেহে ইফালে খোপা চোপা খোলাই নাই, মুখ চুখ হেৰি কৰাই নাই, পূৰা খাবলৈ লাগিছে। এইফালে গাহৰি এনে মানে খৰিকাত দিছোঁ, কালিয়ে থৈ দিছিলোঁ ডাঙৰকৈ, খালি কৰিবলৈ টাইম নহ'ল, সেইকাৰণে আজিয়ে দি দিছোঁ। 12 পিচমান আছে আৰু। পুৰি আনিলোঁ, পুৰি মেলি ধুনীয়াকৈ তাত দিছোঁ টেঙা, ৰচুন, আদা, তাৰপিছত পিঁয়াজ, নেমু ৰস, জলকীয়া, কেঁচা মিঠাতেল, এইখিনি। এতিয়া ধুনীয়াকৈ খাব লাগিব।
এই আমাৰ দাদাহঁতে ৰাংঢাজ মাৰিব আহিছে মানে বিহু যিমানে নাখাওঁ ৰাংঢাজ পাৰ্টি নাহিলে মানে বিহু বিহু নালাগেতো আমি বিহু চিহু নাই কোৱা এতিয়া আমি সাজ খাবলৈ যাওঁ নবৌক সাজ খাওঁ বুলি এনেই ক'লোঁ নবৌৱে সঁচা সঁচিকৈ দিলে এতিয়া নাখাওঁ বুলি কৈছোঁ মোক বাই আছে মানে অকণমানকৈ খাই দিওঁ আৰু ফালে মাংস নাই বোলে শুদ্ধ আলুগিদ্ধ দিছে আৰু সাজ ইমান গাল দিছে সাজ ইমান গাল নাখাওঁ এইজনীও সাজ খাইছে এইটোও সাজ খাইছে মই ইমান গাল নাখাওঁ অকণমান কমাই দিয়ক অকণমান কমাই দিয়ক মই এনেইহে কৈছিলোঁ অঁ এনেই অকণমান খাওঁ এঘুটি হ'ব খাই দিলোঁ অকণমান এতিয়া মানে কিবা ৰিং ৰিং ৰাং ৰাং কৰিছে সিহঁতি কুকুৰা মাংস বনাই থৈছে আমাক নাই দিয়া বোলে আমি দিয়া চাগে বোলে খাব নাপায় বোলে চা কুকুৰা মাংস বেলেগ চিকনি পুৰাত দিছে এজনীয়ে পুৰাত দিছে মোৰ ভাগ গিলাচ খালী মোৰ এইবিলাক আলু দি সাজকা নিচাতে যে মোৰ একদম কোনফালে গৈছে মই গম পাই গৈছোঁ একদম এইফালে পুৰা একদম এনেকৈ এনেকৈ গৈছে মোৰ আজি কিমান ধুনীয়া লাগিছে ন জেংফি কৰিবলৈ ওলাই আহিছে পইচা ইমানকৈ তুলিলোঁ ইমানকেইটা অঁ আমি বিহু গাই আমি 70 টকা সঁচাকৈ গাইছোঁ আমি কেলৈ মিছাই গাইছোঁ আকৌ এটা মানে প্ৰতি ঘৰতে নাচনী চেঞ্জ হৈ থাকে আমি জেংবিহু গাইছিলোঁ জেংবিহু আমি পোৱালীকেইজনী 4জনীয়ে গাইছিলোঁ 70 টকা এটা পালোঁ আৰু তাতে মাহঁতে জেংবিহু গাইছে ভিডিঅ' কৰিবলৈ নহ'ল ইমানেই আছে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব তো আজিলৈ বাই বাই